গুড মৰ্নিং বন্ধু বান্ধৱীসকল আজি ৰাতিপুৱা উঠি অকমান লৈছো এক্সাৰসাইজ কৰিবলৈ আজি নহয় মই সদায় কৰো দিনটোৰ মই 30 মিনিট সময় নিজৰ কাৰণে উলিয়াই সেইখিনি সময় আজি মই ৰাতিপুৱা কৰিছো সেই কাৰণে মই আপোনালোকক দেখুৱা বুলি ভাবিলো কাৰণ আজি লৰা স্কুললৈ গৈছে হনকালে 7টা বজাতে তাইক উলিয়াই দি মই মোৰ কাম আৰম্ভ কৰিলো কত হ'ব তাৰ পিছতে মানুহ আহি মাতিলে নহয় এইবাৰ আহিলো বাহিৰত আহি দেখিলো মানুহ এজনে আম লৈ আহিছে তাৰে 5 কিলো আম ৰাখি দিলো আৰু আমখিনি এনেকৈ ভিতৰত থৈ পাকঘৰত গৈ মোৰ মূৰটো অকমান গৰমে হৈ গল ইপিনে ঘৰৰ অৱস্থা একেবাৰে নাইকিয়া হৈ আছে তাৰ পিছতে মই ইপিনে ঘৰ ভাল কৰি আছো লগতে ভাবিলো কুমৰাখিনি অকমান বৰকাটি তিয়াই থৈ দি নিমখেদি ইপিনে এনেকৈ কুমৰাখিনি কাটি নিমখেদি জিকাই থৈ তাৰ পিছতে মই সয়াবিন জিকাই থলো এনেকৈ গৰম পানীত তিয়াই থলো কাৰণ আজি সোমবাৰ নিৰামিষ হ'ব আৰু কুকাৰতে দালি বহাই দিলো ইপিনে ভাত বনাও ভাবিলো ৰুমটো সাফা কৰো এনেকৈ এটা ৰুম সাফা কৰি ললো মই ধুনিয়াকে তাৰ পিছত আৰু এটা ৰুম সাফা কৰিব ৰৈ গল আৰু বাকিখিনি ভিডিও কৰা নহলে কাৰণ ৰুম সাফা কৰি ভাত বনাওতে লৰা আহি পালে এনেকৈ ভাত খোৱা লোৱা হৈ গল আজিলৈ ইমানে বাই